এই ছোৱালী আমাৰ ভাল পাই চাবা নেকি? আচ্ছা, হিন্দী চিনেমাৰ দৰে কিয় নহয় কথা? কলেজৰ ভাতত আমি ৰেখন দেখাম, হাতৰ পৰা সৰি পৰিব কিতাপ, এখন এখনকৈ মই তুলি দিম, তাৰপিছত গান, তাৰপিছত প্ৰেম, মাজে মাজে ফাইট। বাহ কি মস্তি চালা, হিন্দী চিনেমাৰ দৰে কিয় কিয় নহয়? এতিয়া গাঁৱত গৈ আছোঁ। আমাৰ গাঁৱৰে কুকুৰমাৰা গাঁৱৰ ফ্ৰীডম ক্লাবৰ আজি প্ৰতিষ্ঠা দিৱস, আৰু এই প্ৰতিষ্ঠা দিৱসতে তেওঁলোকে এইবাৰ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীখিনিক সম্বৰ্ধনা যাচিব। তাতে মোকো মাতিছে আৰু লগতে হিমাংশু দাও আহিছে। চ' তেওঁক লগ পালে ভাল হয়, তেওঁ কেতিয়াবাই আহিছে আৰু মোৰ আহোঁতে অলপ দেৰি হ'ল। চাওঁ লগ পাওঁ নে নাপাওঁ, লগ পালে ভাল হয়, তেওঁৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। তাত গৈ আছোঁ, তাত গৈ আপোনালোকক লগ পাই আছোঁ। লগত আছে হিমাংশু প্ৰসাদ দাস ছাৰ, তেওঁৰ পৰা অলপ কথা জানিব বিচাৰিম। ছাৰ, আপুনি ইয়াতে আহি কেনেকুৱা লাগিছে? আমাৰ ইয়াতে এতিয়া তুমি দেখাই দিয়াচোন, তুমি ধুনীয়াকৈ গছৰ তলত এয়া চাব পাৰে। ছাৰে ইয়াতে ৰুমত, আমাৰ এইটো সভাঘৰত নাথাকি ছাৰে এয়া গোটেই গছৰ তলত আছে, ওপৰত পূৰা মানে নেচাৰৰ মাজত আছে ছাৰে। ঠাণ্ডা আচলতে ইয়াতে। হয়, ইয়াতে ধুনীয়া বতৰটো, তাৰমানে যদিও আজি বহুত গৰম, ইয়াত বহি দিয়াৰ লগে লগে গৰমত আছোঁ নে কিহত আছোঁ এইটো ফিল হোৱা নাই। আচলতে আজি আমি ইয়াত লগ হৈছোঁ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট ভাল কৰা ল'ৰা ছোৱালীখিনিক লগ কৰিবৰ কাৰণে, সিহঁতক সম্বৰ্ধনা দিবৰ কাৰণে। কিয় এই ক্ষেত্ৰতে এটা গান এটা মোৰ মনলৈকে আহিছে, মই নতুনকৈ লিখি আছোঁ, মানে সম্পূৰ্ণ হোৱা নাই, তথাপি গুণগুণাই দিব মন গৈছে। মোৰ ব্লগটোৰ জৰিয়তে মানে ফাৰ্ষ্ট একদম একদম। মেট্ৰিক পৰীক্ষা দিয়াৰ সময়ত ঘৰৰ মানুহে ক'লে, এইটো পৰীক্ষা ভালদৰে দিয়া, তাৰপিছত যি খুচি তাকেই কৰা, খেলা ধূলা বাদ দি ভালদৰে পঢ়ি শুনি ফাৰ্ষ্ট ডিভিজনত মেট্ৰিক পাছ কৰি বিৰিয়ালো দেউতাৰ উঠত হাঁহি, মাৰ চকুত সুখৰ চকু পানী, কষ্টৰ ফল পালো ভবা ধৰণেই, মন মোৰ সেইদিনা উৰণীয়া পখী, পিছে সেইদিনা ৰাতিয়ে দেউতা আহি কথা এটা ক'লে মোৰ কাষত বহি, পিছে সেইদিনা ৰাতিয়ে দেউতা আহি কথা এটা ক'লে মোৰ কাষত বহি। আচলতে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টটো এখন ভাল কলেজত এডমিশ্যনৰ বাবেহে, আচল পৰীক্ষাটো হ'ল হায়াৰ ছেকেণ্ডাৰী। কি হাই ছেকেণ্ডাৰী? জীৱনটো এটা ঢপ, অন্তহীন এটা ঢপ, জীৱনটো এটা ঢপ, অন্তহীন এটা ঢপ। তাৰপিছত হায়াৰ ছেকেণ্ডাৰী পাছ কৰাৰ পিছত আকৌ কোৱা হ'ব যে হায়াৰ ছেকেণ্ডাৰীটো আচলতে একো নহয়, আচল পৰীক্ষাটো হ'ল ডিগ্ৰী। ডিগ্ৰী পাছ কৰাৰ পিছত কোৱা হ'ব যে অমুক, তাৰপিছত কোৱা হ'ব যে এইটো ইণ্টাৰভিউ দে, এই চাকৰি ল, তাৰপিছতে লাইফটো ছাকচেছ। মুঠতে জীৱনত এনেকৈ এটাৰ পিছত এটাকৈ আহিয়ে থাকে। আমি প্ৰত্যেকবাৰে ভাবোঁ যে এইটো ঘাট পাৰ হোৱাৰ পিছত ইয়াৰ পিছত আৰু ফ্ৰী, কিন্তু সেইটো ঘাট পাৰ হোৱাৰ পিছত আৰু এটা বেলেগ বস্তু আহে। যি নহওক বাৰু, এই ছোৱালী আমাৰ ভাল পাই চাবা নেকি? আচ্ছা, হিন্দী চিনেমাৰ দৰে কিয় নহয় কথা? কলেজৰ ভাতত আমি ৰেখন দেখাম, হাতৰ পৰা সৰি পৰিব কিতাপ, এখন এখনকৈ মই তুলি দিম, তাৰপিছত গান, তাৰপিছত প্ৰেম, মাজে মাজে ফাইট। বাহ কি মস্তি চালা, হিন্দী চিনেমাৰ দৰে কিয় কিয় নহয়? এনেকুৱা আছে আৰু কবিতাটো আপোনালোকে নেটত বিচাৰিলে পাব। বহুত ভাল লাগে কবিতাটো। থেংক ইউ। আৰু ছাৰৰ নতুন গান এটা আহি আছে, আৰু সেই গানটো মোৰ ভ্লগৰ জৰিয়তে ফাৰ্ষ্ট সকলোৱে শুনিব। সকলোৱে চাব ছাৰৰ গানটো। যেতিয়া কেতিয়া মানে ৰিলিজ দিম বুলি ভাবিছে আপুনি? চাওঁচোন, কৰি আছোঁ, কাম কৰি আছোঁ, টাইম লাগিব। হয়, যেতিয়া ৰিলিজ দিয়ে সকলোৱে চাব, বহুত ভাল লাগিব। আৰু ময়ো কবিতা লিখোঁ। ফাৰ্ষ্ট এতিয়া তিনিটা লিখা হ'ল, 2টা পষ্ট কৰিছোঁ, আৰু এটা আপোনাক দেখাই আছোঁ এতিয়া। নিশ্চয়। ব্যক্তিগতভাৱে এজন সুখী ব্যক্তি। কিয় সুখী বুলি কৈছো? এই কাৰণে সুখী ব্যক্তি বুলি মই নিজকে আত্মগৰ্বেৰে ক'ব পাৰো, কিয়নো মই কৰি ভাল পোৱা কামটো কৰি আছো। মই কিমান ডাঙৰ চিনেমা বনাব পাৰিছো, মোৰ নাটক কিমান হিট হৈছে, সেইটো ডাঙৰ কথা নহয়। হয়তো আজি ভাল হৈছে, কাইলে বেয়া হ'ব, কাইলে বেয়া হৈছে, পৰহিলে ভাল হ'ব, এইবিলাক চলি থাকিব। কিন্তু এটা কথা মই ন দি ক'ব পাৰো যে মই সুখী, এই কাৰণে সুখী যে মই ভাল পোৱা কামটো কৰি আছো। অকে, কবিতাটোৰ নাম দুখীয়া। যিসকলে হৃদয় হেৰুৱাইছে তেওঁলোকে কিবা এটা পাইছে। যিসকলে হৃদয় হেৰুৱাইছে তেওঁলোকে কিবা এটা পাইছে। কি কৈছো? যিসকলে হৃদয় হেৰুৱাইছে তেওঁলোকে কিবা এটা পাইছে, তেওঁলোকে একো নাপায়, যিসকলে সদায় বিচৰাটোকে পায়।
দুখ আছে বাবেই জীৱনটো সুখময়, পৰাজয় আছে বাবেই জীৱনটো অৰ্থময়। তেওঁলোকে আটাইতকৈ বিফল মানুহ যিসকল সদায় সফল। যিসকল প্ৰেমত পৰা নাই তেওঁলোক দুৰ্ভগীয়া। যিসকল প্ৰেমত পৰা নাই তেওঁলোক দুৰ্ভগীয়া। তাতকৈও দুৰ্ভগীয়া তেওঁলোক যিসকল প্ৰেমত পৰি ব্যৰ্থ হোৱা নাই। প্ৰেমত পৰিব লাগে দেই। প্ৰেমত পৰাটো একো বেয়া কথা নহয়, যদিও চাগে প্ৰেম হয়। এনেই আৰু চেনি খাবৰ কাৰণে ৰাতি মেছেঞ্জাৰ কি কৈছা সেনেকে মেছেজ দিব লাগে, বুজা নাই? সেইটো কাম নাই। আৰু প্ৰেম বুলি ক'লে একো চখ খাব লগা বস্তু একো নহয়, ভয় খাব লগা একো বস্তু নহয়। আৰু ভাল কথা এইটো। যদি সঁচাকে প্ৰেম হয় তেতিয়াহ'লে এইটো খুব যোগাত্মক কথা, খুব ভাল কথা। এনেই আৰু কুচুৰ মুচুৰ কৰি থকাতকৈ যে কাৰোবাক বহুত ভাল লাগিছে, ভালে লাগিছে, বেয়াটো লগা নাই, তোমাৰ কাৰণে মোৰ মৰমে লাগিছে, তোক দেখিবাই মন নাযায়, এনেকুৱাটো কথা নহয় ন। ভাল লগা কথাটো ভাল কথা। ভাল লগা কথা কওঁতে পাতিবলৈ ভয় নকবা। আৰু যিকোনো কথা আচলতে ঘৰত গৈ পেলাই কৈ দিব পৰা হ'ব লাগে। মা মোৰ অমুকক ভাল লাগিছে, দেউতা মানে অমুকক, এই ল'ৰাটোক মোৰ ভাল লাগিছে, হয়? তেনেকুৱা ভাল এটা পৰিৱেশ আচলতে আমি সৃষ্টি কৰিব লাগে। বেছি লুকাই লুকাই কৰোঁ কাৰণে আমাৰ ইয়াতে বেছি ভয়ংকৰ ঘটনা ঘটে। বেছি লুকাবলৈ যাওঁতে, হয়নে নাই? বেছি লুকাবলৈ যাওঁ কাৰণে আমাৰ প্ৰব্লেম বেছি। এনিৱে, যিসকল প্ৰেমত পৰা নাই তেওঁলোক দুৰ্ভগীয়া। তাতকৈ দুৰ্ভগীয়া তেওঁলোক যিসকল প্ৰেমত পৰি ব্যৰ্থ হোৱা নাই। যিসকলে যন্ত্ৰণাত উজাগৰি ৰাতি কটোৱা নাই, যিসকলে বন্ধুৰ আড্ডাত অপেক্ষাৰ হুমনিয়া পঢ়া নাই, যিসকলে জীৱনত এবাৰলৈ বিশ্বাস পেলোৱা নাই, যিসকলে দুখৰ বোজা কঢ়িয়াই থাকিও হাঁহি হাঁহি কোৱা নাই মোৰ ভালেই, তেওঁলোকলৈ মোৰ সমবেদনা জ্ঞাপন কৰিছো। কাৰণ তেওঁলোক সঁচাকৈয়ে বৰ দুখীয়া। ধন্যবাদ। ইমানখিনি কৈ মোৰ অনুষ্ঠানৰ সামৰণি মাৰিছো। আকৌ সমূহ ছাত্ৰ ছাত্ৰীক তেওঁলোকৰ ভৱিষ্যত জীৱনৰ কাৰণে অফুৰন্ত শুভেচ্ছা জ্ঞাপন কৰিছো। ধন্যবাদ।